নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ খবৰ সকলোৰে ভাল আৰু মোৰো ভাল। উন্নতি ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰ আকৌ এবাৰ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই খুব বেছি ভাল পাব আৰু খুব বেছি মৰম যাচিব। আহকচোন ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। এতিয়া হৈছে ৰাতিপুৱা 8টা বাজিছে আৰু এইফালে দেখিছেনে হাজবেণ্ড ওলাইছে ডিউটিলৈ যাবলৈ। আৰু বেটিক যেন সদায় এনেদৰে যদি গাড়ীখনত এবাৰ বহাই নিদিওঁ তেতিয়াহ'লে তাইৰ মনটো কিন্তু শান্তিয়ে নালাগে। তো সেয়েহে এবাৰ তাইক গাড়ীখনত মই ধুনীয়াকৈ উঠাই দিছোঁ। আৰু এইফালে হাজবেণ্ড পূৰা একদম ৰেডি হৈ গ'ল, ওলাই আহিলে বেগ চেগ লৈ একদম। এইফালে বেটি চিঞৰি আছে, মই কথা কৈ আছোঁ যে এইটো কাৰণে। আৰু এইফালে আহি গ'ল আৰু হাজবেণ্ডে ফাইনেলি গাড়ী ষ্টাৰ্ট দিলে আৰু এতিয়া গ'লে আৰু এয়া আমাৰ মেইন ৰাস্তা হয় এইটো। আৰু সেই কাষত আছে যে এখন টি গাৰ্ডেন হয়। পাপা গ'ল। এয়া গ'ল আৰু হাজবেণ্ড। এতিয়া আমি ঘৰলৈ যাওঁ। মাম্মা কৈ দিয়াচোন। অঁ মাম্মা পাপা কৈ দিয়া। পাপা কোৱা। পাপাক মাতি দিয়া। দেখিছে কথা নুশুনে। পাপাক মাতি দিয়াচোন। দিম নহয় কিবা। পাপা কোৱাচোন। পাপা কৈ দিয়া। কি হ'ল তেনেকৈ ঢাকন কেলে দিছা? পাপা কৈ দিয়াচোন। পাপাক মাতি দিয়া। নেমাতা? এইফালে মই বেটিলে খানাখিনি ৰেডি কৰি লৈছোঁ। খিচিৰি বনাম তাইলৈ। গাজৰ অকণমান, বিট অকণমান, চবৰে অকণমান এনেদৰে দিছোঁ। তাই যিহেতু এতিয়া অকণমান খাব পৰা হৈছে, তো সেয়েহে চবৰে অকণমান খোৱাদ লগাইছোঁ। নহ'লে আকৌ ডাঙৰ হ'লে নাখাব নহয়। তো সেয়েহে এইখিনি চব ৰেডি কৰি লওঁ। একদম পূৰা বেটি খিচিৰি ৰেডি হৈ গ'ল। দেখিবলৈ পাইছে চব বস্তু দিছোঁ। গাজৰ, পিঁয়াজ অকণমান, বিট অকণমান, চাউল আৰু মই বটলতে ভৰাই আনিছিলোঁ। হেৰিৰ পৰা পানীখিনি, ফিল্টাৰৰ পৰা পানীখিনি মই মানে বটলতে ভৰাই আনিলোঁ। আৰু সেইখিনি ইয়াতে দি দিছোঁ। চাবলৈ পাইছে এতিয়া সেইখিনি ধুনীয়াকৈ একদম 10টামান চিটি মাৰি দিম। আৰু লগতে অকণমান নিমখ দি দিছোঁ। আৰু ইয়াৰ লগতে এবাৰ অকণমান হালধি দি দিছোঁ। আৰু এইফালে চৌকাৰ এইফালে খালী হোৱাই নাই। চৌকাখন খালী হ'লে বহাই দিম বাৰু। আৰু এইবোৰ ইমান লেতেৰা হৈ গ'ল, এইবোৰ চাফা কৰি লওঁ আৰু লগতে মেচিনত কাপোৰকেইটা দি লওঁ। আলহী মানে এয়া আইচাৰ মাক হয়। এয়া হাই বুলি কৈ দিয়কচোন বিজলী বাই। হাই। আইচাৰ মাক একদম পূৰা টিভিত লাগি গৈছে। একদম টিভি হ'লে একো নালাগে, ভাতো নাখায়। বেংকত আহিছিলে সেইকাৰণে সোমাইছে। এইফালে এবাৰ ৰুমটো চাই লওকচোন। এইটো একদম টিভি ৰুম। আৰু এইফালে এইখন সেই টি গাৰ্ডেনখন ৰাতিপুৱা দেখাই দিছিলোঁ। আকৌ এবাৰ দেখাই দিছোঁ। এয়া এইফালে হেৰি চাইড যায়, কি বুলি কয়, এইফালে আমগুৰি নেকি, আমগুৰি চাগে, এইফালে যায়। আৰু এইটো ৰাস্তাৰে আপোনালোকে পূৰা একদম চিধাই গ'লে যোৰহাট পাই যাব। এইফালে একদম যোৰহাট পাই যাব গ'লে। মই একদম ৰুমত আহিলোঁ এতিয়া। বেটি মানে শুই আছে হা। তো সেইটো কাৰণে এতিয়া মই ইয়াতে আন্ধাৰ হৈছে, লাইটটো অফ কৰি থৈ দিছোঁ। তো আপোনালোকক নেদেখাওঁ, বেটি শুই আছে। আৰু আপোনালোকে আমাৰ চোতালৰ পৰিৱেশটো এবাৰ চাই লওকচোন। একদম মানে কি বুলি ক'ম আৰু, মানে একদম কেমেৰাত বেয়া দেখাইছে বাৰু। একো নহয়, সিমান বেছি বেয়া দেখা নাই। এইখন হ'ল আমাৰ চোতাল। আৰু সেই ডাঙৰ সেইকেইটা দেখিছে যে, এইকেইটা হ'ল পানীৰ মানে, তো এইকেইটা পানীত হয়, কিন্তু এতিয়া বৰ্তমান পানীত হোৱা নাই। আপোনালোকে চবেই গমেই পায় আমাৰ পানী নাই। আৰু এইফালে ফ্লাক্সটো কি গ'ল, এইফালে আমাৰ অকণমানি এখন বাগিচাখন। এইফালে দুটা জলকীয়া, এইফালে ফুল,
এভেইলেবল বহুত ধৰণৰ আছে দেখাইছোঁ বাৰু এয়া এইখিনি এইকেইডাল ভাল লাগে ন এইকেইডাল আৰু এয়া এইবোৰ ধুনীয়া অকণমান এখন বাগিচা এইবোৰ আৰু এয়া সেইখনো এইটো নবাজি ফুল বুলি কয় যে সেই নবাজি ফুল আৰু আজি একদম বতৰটো খুব বেছি বেয়া একদম কুঁৱলী পৰিছে আপোনালোকে দেখিছে সেইবোৰে একদম কুঁৱলী পৰিছে সেইকাৰণে আন্ধাৰ হৈছে একদম কুঁৱলী পৰিছে এইফালে বাথৰুম লেট্ৰিন আৰু ফাইনেলি আপোনালোক দেখুৱাই দিছোঁ পৃথিৱীৰ ভিতৰত এই ডাঙৰ খেতিখন আপোনালোকে চাই লওক যদি কোনোবা দেখা নাই এইখন চাই লওক পৃথিৱীৰ ভিতৰত ডাঙৰ খেতি হয় এইখন আমাৰ আলু খেতি শাক পাচলি খেতি চাই লওক আপোনালোকে পাই আৰু এইবাৰ পালেং শাক সৰিয়হ শাক আৰু আপোনালোকে জনাবলৈ নাপাহৰিব মোৰ এই পৃথিৱীৰ ভিতৰত ডাঙৰ খেতিখন চাই কেনেকুৱা পালে কমেণ্ট কৰিবলৈ একেবাৰে নাপাহৰিব নাই বিশেষ আপোনালোকে চাই ল'ব পাৰে সেইটো হ'ল খৰি থোৱা ঘৰ আমি সেইটোত নলগা বস্তু আপোনালোকক বস্তু এটা দিছোঁ কপাহ গছ আমাৰ কিন্তু ঢেৰ আছে এই গাইছ কপাহ গছ এগাল মান আছে এইবোৰ দেখিছেনে এইবোৰ চব কপাহ গছ আৰু এই এনেদৰে এইবোৰ চব আব্বাই কি কৰে এই কপাহবোৰ সদায় উলিয়াই যিটো মানে হয় কপাহ হয় আৰু তো সেইবোৰ চব একদম উলিয়াই এক কাৰ্টুন হৈছে গাইছ গম পায়নে এতিয়া নাই মই দেখাই দিব পাৰি এইটোত লাগিছে নাই দেখা নাপায় আন্ধাৰ হৈছে মানে সেয়া আৰু আমাৰ এইটোৱেই পৰিৱেশ আৰু চোতালৰ এইয়া মই যে কাপোৰবোৰ ধুইছিলোঁ একদম কুঁৱলী হৈছে দেখিছেনে আপোনালোকে তো সেই কুঁৱলীৰ কাৰণে মই এই মেলি দিছোঁ ক'ত গম পায়নে এইয়া এইবোৰ বাৰাণ্ডাখনত আমাৰ যিটো এইফালৰ পৰা আহি এনেদৰে আহি এই বাৰাণ্ডাখন আছে এইফালে এইটো আমাৰ ৰুম হয় এই দুৱাৰখন দি গ'লে আমাৰ ৰুম হয় সেইটো তো আপোনালোকে চাই ল'ব পাৰে এয়া একদম কাপোৰবোৰ ইয়াতে মেলি থৈ দিছোঁ এনেদৰে একদম যিহেতু বতৰটো বেয়া তো এইফালে গাড়ীখন আছে তো সেয়া আৰু এইফালে একদম ভাত তাত খাই এইফালে আইচাম আকৌ ঘৰলৈ যাবলৈ ওলাইছে আৰু আমাৰ আম্মাই গৈছে গোটৰ মিটিং আছে আত্মসহায়ক গোটৰ মিটিং আছে তো আম্মাই গ'ল এইফালে আইচাম আকৌ ঘৰলৈ যাব এই জেঠাক বাই বাই দি দিয়া ই 11 মাহ চলিছে 12 মাহ 22 তাৰিখে জন্মদিন চাগে মা হা মোৰ হাজবেণ্ড নাথাকে শিৱসাগৰত নহয় আমাৰ ইয়াতে থাকে এই তিয়কত গাইজ আজি আৰু এতিয়া খুব বেছি দীঘল নকৰোঁ ভিডিঅ'টো কাৰণ আলহী আহি আছে তো এইফালে গেছো নাই তো সেইকাৰণে পটাপট একদম চব্জি বনাই লওঁ আলহী আহিছে গতিকে তো এতিয়া সময় নাই মানে একদম জল্দি লাগিছে হঠাতে ফোন কৰি কৈছে যে আমি গৈ আছোঁ তো এতিয়া কাৰণে বাই এইফালে কেৰাহী বহাই থৈ দিছোঁ দেখিছেনে এতিয়া বাই আপোনালোকে যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ লগতে ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব।